নুফুলা ফুল ফুলনি থকাকৈ নথকাই হে ভাল মৰমবিহীন হৃদয়খন থকাকৈ হৃদয় নথকাই হে ভাল প্ৰেম হেনো ৰগৰ অনুভূতি হৃদয়ৰ প্ৰেম হেনো ৰগৰ অনুভূতি হৃদয়ৰ দুটিহিয়া মিলনৰ হেতু মোৰ জানৈ দুটিহিয়া মিলনৰ হেতু আইয়া কলিজা দে ঢিনচিকে মস্তি মস্তি স্যার বলে 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 হ'ব দে এনে স্যার হ'ব দে তোৰ তিনিবাৰ মাৰি দিয়া হ'ল যে কিবা কিবা স্পেশাল আছিলে নেকি বা বেলেগ স্পেশাল নাই হ'ব দে তেনে মই আপোনাক এটা আজি বাম্পাৰ অফাৰ দি দিছো দেই কেনেকুৱা কি ষ্টাইলৰ বাম্পাৰ অফাৰ এই অফাৰটো স্যাৰ কেৱল আপোনাৰ বাবে নহয় মোৰ বাবে ইয়াৰ বাবে হিয়াৰ বাবে সমগ্ৰ অসমবাসীৰ বাবে এতিয়া বাৰু স্যাৰ ৰ'দটো অলপ ওলাইছে কিন্তু দুদিনমান ধৰি যিহে তাৰমানে বৰষুণ নেৰানেপেৰাকে চিৰিককে দিছিলে স্যাৰ কৈছো নহয় একেবাৰে বাম্পাৰ অফাৰ ওলাই গৈছে আচ্ছা বাৰু তহঁতৰ ষ্টাইলতে য়েছ ন' থেংক ইউ জানুৱাৰী ফেব্ৰুৱাৰী কেনেকুৱা ধৰণৰ অফাৰ কি ক ইয়া স্যাৰ অফাৰটো হৈছে এনেকুৱা ধৰণৰ অফাৰ মাত্ৰ 30 মিনিট বৰষুণত তিতিলে পাব 7 দিন জ্বৰ 8 দিন চৰ্দি 9 দিন কাহসহ সম্পূৰ্ণ 10 দিন বিচনাত শুই থকাৰ বাম্পাৰ অফাৰটো উপভোগ কৰিবলৈ গতিকে ৰাইজ আজি এই বৰষুণত তিতক আৰু অসুস্থতাত সঁহাৰি দিয়ক ধন্যবাদ জয় অসম চেৰেং বেৰেং লাগে দেহা মোৰ লগৰী বৰষুণত তিতাৰ অফাৰ আহি গ'ল অসমত কোনে ল'ব বিচাৰে লৈ ল'ব স্যাৰ অফাৰটো আল্টিমেট আল্ট্ৰা প্ৰ মেক্স হাই লেভেলৰ ইনচে মিলিয়ে তাৰ পিছতে আপোনাৰ আহি গ'ল গান ৱা কি ষ্টাইল ঢেংটেনেং বৰ খাটাৰা অফাৰ এইটো বাম্পাৰ অফাৰ ই ক'লে তো স্যাৰ আল্ট্ৰা প্ৰ মেক্স হাই লেভেলৰ ইনচে মিলিয়ে উপায়ো নাই হয় না গাইছ হয় সুন্দৰ লাগিলে অফাৰটো শুনি ষ্টাইল মজা লাগিলে যোনে অফাৰটো ল'ব বিচাৰে ল'ব পাৰে ন' প্ৰব্লেম ইয়াত কোনো ধৰণৰ বাধা বিঘিনি নাই কোনো ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন নাই চবে বৰষুণত তিতি মেলি অফাৰটো ল'ব পাৰে ন' প্ৰব্লেম নললেও নাই কোনেও আপোনাক জোৰ নকৰে অকে স্যাৰ ইয়েছ ন' থেংক ইউ জানুৱাৰী ফেব্ৰুৱাৰী নাইস টু মিট ইউ বাৰু ল'ৰাহঁত তহঁতে এই যে ৰাখি ফল ওলাই আজিৰ দিনটো ৰাখি ফল কোন কেনেকুৱা সেইবিলাকত বিশ্বাস কৰ নে নকৰ ৰাখি ফলক স্যাৰ 100% বাৰু নহয় 99% মই বিশ্বাস নকৰো কেলে কিয় স্যাৰ মাহটো 10 দিন মানে নেকি 15 দিন মানে ৰাখি ফলক বিশেষকে মোৰ ৰাখিটো দে স্যাৰ আজি বোলে চাকৰি ক্ষেত্ৰত শুভ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ দিন চাকৰি পোৱাৰ সম্ভাৱনা থাকে বুলি ওলাই থাকে ইমানৰ পাছতো মই চাকৰি নেপাম এটো স্যাৰ কেনেকৈ বিশ্বাস কৰিম বাপেকে মাহাকৰ বাবাটো লেদা তইনো হৈছ কিমিনটি তই পঢ়ি খতমে কৰা নাই চাকৰি এপ্লাই কৰা নাই কেনেকে পাবি চাকৰি ওকে স্যাৰ এইটো বাৰু বাদ দিছো কিন্তু মাহটো স্যাৰ প্ৰায় 15-20 দিনে দেখোন মোৰ ৰাখিটো ৰাতিপুৱাই দেখা পাং যে আজি প্ৰেমত শুভ দিন কোৱা স্যাৰ শুভ দিন আজিলৈকে দেখি পোৱাই নাই কেনেকে বিশ্বাস কৰিম এডালে খুলি খাব এতিয়া কি যুক্তিখন দিছে বাৰু কি যুক্তি দিছে অৱশ্যে স্যাৰ বাৰু এইটো স্যাৰ মিছা কথা কোৱা নাই মোৰ ক্ষেত্ৰতো একে কি দাউনো বিশ্বাস কৰিম হে স্যাৰ স্যাৰ দেখিলে এতিয়া কেনেকে প্ৰমাণ পাইছে হ'ব দে তহঁতৰ লগত আৰু মাথা চাথা গৰমে হ'ব এনেই বুজাবি কি বুজিব কি যুক্তি উলিয়াব কি একো ধৰিবই নোৱাৰি স্যাৰ মোৰ ফালৰ পৰা এটা কিবা শুনিব নেকি বাৰু ইয়াৰ সন্দৰ্ভত ক শুনা মানে স্যাৰ হেন ৰাখি ফল নিজৰ ৰাখিটোক লৈনো কেনেকে বিশ্বাস কৰিম স্যাৰ মোৰ বাৰু ৰাখিটো অকণমান সৰু প্ৰজাতিৰে কিন্তু স্যাৰ সিংহ ৰাখি থকা ব্যক্তিকো কুকুৰা খেদোৱা মই দেখা পাইছো স্যাৰ এনেকে হলে কেনেকে হ'ব কওকচোন সিংহ ৰাখি ব্যক্তিক কুকুৰা খেদিলে তাৰমানে ই বুজাইছে কি আয়ো বুজাইছে কি বুজি
দিছে কি মানে খতম ইমানলৈহে জীয়াই আছিলো আমি ন তথাপি মই এতিয়ালৈকে আচৰিত হোৱা নাই কাৰণ তহঁতে যে লজিকেলি যুক্তি দিছ কিনো কবি আৰু যিটো সুধিম বুলি ভাবিছিলো তাৰ আগতে এখন কি গোটেই ৰামায়ণখনে মেলিলি আৰু মোৰ কবলৈ ইচ্ছাও নাই দে ৰাখি ফলৰ কথা হ'ব দে আজিলে ইমানতে মধ্যমীয়া ক্লাছটো সমাপ্তি ঘটাইছো এতিয়া লাষ্ট পৰ্যায়লৈ গৈছো অকে মজা হ'ব ছোৱালী আৰু চুৰ চাহ আপুনি ভালকে চিনি পায় পাং নেপাবলৈ নোৱাৰো বাকী আছে কি চুৰৰ জনসংখ্যানো ক'ত কম আছে ছোৱালী জনসংখ্যা কমে নাই দিয়কচোন ছাৰ ন আৰে পিতাই আচল কথাটো ক আচল কথাটো মানে ছাৰ এইটোৱে যে ছোৱালী আৰু চুৰ প্ৰায় একেই কেৱল ধনী ঘৰহে বিচাৰে ছাৰ চুৰেতো অবিয়াছলি ধনী ঘৰে বিচাৰিব কাৰণ ধনী ঘৰতহে ধন সোণ সম্পত্তি পাব টকা পইচা দুখীয়াৰ ঘৰতনো পাবনো কি দাল ঠিক তেনেদৰে প্ৰায়বিলাক ছোৱালীও একেই ধনী ঘৰহে বিচাৰে ছাৰ ই কিন্তু বেচাৰাই মিছা কথা কোৱা নাই ঠিকে কৈছে জানো পাই তহঁতিহে জান এই সম্পৰ্কত মোৰ একো কবলৈ নাই অকে ছাৰ আজি হৈছে আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এটা দিন আমাৰ বাবে ইতিহাস সৃষ্টি কৰিব চন্দ্ৰযান 3-এ Yes, আমি আজি চাব লাগিব ঈশ্বৰৰ তৰফৰ পৰা জনোৱা মতে 4 বজাত বোলে গম পাব যে আজি সঁচাকৈয়ে মানে সম্ভৱ হ'ব নে নহ'ব কেনেবাকৈ যদি কিবা বাধা বিঘিনি আহি পৰে তেনেহলে 27 আগষ্টলৈ পষ্টপন কৰাই দিয়া হ'ব বুলি জনোৱা হৈছে গতিকে সমগ্ৰ বিশ্ববাসী সমগ্ৰ ভাৰতবাসী সমগ্ৰ অসমবাসী ৰাইজে এটাই বিচাৰিছে এটাই আশাবাদী যে ভালকৈ চন্দ্ৰযান 3 চন্দ্ৰপৃষ্ঠত লেণ্ডিং কৰক গতিকে ৰাইজ এবাৰ আপোনালোকে য'তেই নাথাকক এবাৰ প্ৰাৰ্থনা জনাব যে আমাৰ চন্দ্ৰযান 3-এ ভালকৈ চন্দ্ৰপৃষ্ঠত প্ৰৱেশ কৰিব পাৰে লেণ্ডিং কৰিব পাৰে যাতে কোনো ধৰণৰ বাধা বিঘিনিৰ সৃষ্টি নহয় ঠিক কৈছ আমি এটাই দেখিছো যে লাহে লাহে যাম কিন্তু ভালকৈ যাম হয় ছাৰ মাত্ৰ আৰু কেইটামান মুহূৰ্ত 4 বজাৰ লগে লগে সকলো খবৰ আমি পাই যাম যে আজি লেণ্ডিং কৰিব পাৰিব নে নোৱাৰে কেনেবাকে যদি পাৰিব বুলি কয় তেনেহলে আমি সকলোৱে উৎফুল্লিত হ'ম আৰু অপেক্ষা কৰিম 6:04 যদি সকলো ঠিকে